অসমত তেতিয়া হিতেশ্বৰ শইকীয়াৰ চৰকাৰ আৰু সেই সময়ত অসমত সদৌ অসম ছাত্ৰ সন্থাৰ এক গুৰুত্বপূৰ্ণ আন্দোলন চলি আছিল সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল সেই আন্দোলনে কিন্তু তেতিয়াই আছুৰ নেতৃত্বৰ অগোচৰে সেই সময়ৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াক সাক্ষাৎ কৰিছিল সুচতুৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তেতিয়া হিমন্ত বিশ্ব শৰ্মা আছিল সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ এক গুৰুত্বপূৰ্ণ বিষয়ববীয়া হৈ হিমন্ত বিশ্ব শৰ্মা এটা সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ এজন আগশাৰীৰ নেতা আছিল কটন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক হিচাপে আছুৰ সক্ৰিয় সদস্য আছিল হিমন্ত বিশ্ব শৰ্মা সেই সময়ত আছু আৰু হিতেশ্বৰ শইকীয়াৰ মাজত আছিল অহিনুকুল সম্পৰ্ক হিতেশ্বৰ শইকীয়াই বিচাৰিছিল আছুত বিভাজন হওক আছুৰ কোনো নেতাক নিজৰ কাষলৈ আনিবলৈ অহৰ্নিশে চেষ্টা চলাইছিল তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই জজ খেলপথাৰত আন্দোলন চলি থকাৰ মাজতে নিশা হিতেশ্বৰ শইকীয়াৰ সৈতে গোপনে মিলিত হৈ আছুৰ ৰুখত পৰিছিল হিমন্ত এইজন মুকুল শৰ্মা এতিয়া কংগ্ৰেছৰ মুখপাত্ৰ এটা সময়ত হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে আছু কৰিছিল এওঁ হিমন্ত যেতিয়া কটন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিল মুকুল শৰ্মা আছিল আলোচনী সম্পাদক আছুৰ পৰা হিমন্ত বিশ্ব শৰ্মা কিয় খেদা হৈছিল মুকুল শৰ্মাৰ মুখৰে শুনক হিমন্ত বিশ্ব শৰ্মাৰ ছাত্ৰ অৱস্থাৰ পৰাই সহযোগী বা সহকৰ্মী হিচাপে সেইবোৰ কথা আমাৰ মনত এতিয়াও আছে সেয়া আছিল 1993 চনৰ কথা তেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল প্ৰয়াত মাননীয় হিতেশ্বৰ শইকীয়া ডাঙৰীয়া গুৱাহাটীৰ পৰা দৰং জিলাৰ ডিপিলা অভিমুখে এখন বৰযাত্ৰীৰ বাছ গৈ আছিল এদিনাখন আৰু তাত আছিল দুগৰাকীকৈ চিকিৎসক এগৰাকী হ'ল ডক্টৰ জয়ন্ত শইকীয়া আৰু এগৰাকী ডক্টৰ মোৰ যিমান দূৰ মনত আছে সোনা ৰায় তেখেত আছিলে মহিলা এই বাছখন গৈ থাকোঁতে তেতিয়া যথেষ্ট আৰ্মিৰ অপাৰেশ্যন চলি আছিলে আৰু মাজ বাটতে গুৱাহাটীৰ পৰা ডিপিলা পোৱাৰ আগতে মাজ বাটতে আৰ্মিয়ে সেই বাছখন ৰখাই নিৰ্বিচাৰে যধে মধে বিনা কাৰণতে ডক্টৰ জয়ন্ত শইকীয়া আৰু ডক্টৰ সোনা ৰায়ক গুলীয়াই হত্যা কৰি পেলায় গোটেই অসম জুৰি বিভিন্ন প্ৰতিবাদ হয় সদৌ অসম ছাত্ৰ সন্থা আৰু অন্যান্য বিভিন্ন সংগঠনে ইয়াৰ প্ৰতিবাদত ব্যাপক গণ আন্দোলন গঢ়ি তোলে আৰু অৱশেষত সদৌ অসম ছাত্ৰ সন্থাই গুৱাহাটীৰ জজ খেলপথাৰত এক আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰে তেতিয়া আছুৰ সভাপতি আছিলে ডক্টৰ সৰ্বানন্দ সোণোৱাল আজিৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু সাধাৰণ সম্পাদক আছিলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য হিমন্ত বিশ্ব শৰ্মায়ো সেই অনশনত যোগদানকাৰী আছিল আৰু ইতিমধ্যেই আছু ত্যাগ কৰি NSYত যোগদান কৰা হিচাপে আমিও সেই অনশনৰ খা খবৰ ল'বলৈ আমাৰ পুৰণি সতীৰ্থসকলৰ ওচৰত সততে গৈছিলোঁ আৰু সেইবাবে মই গম পাওঁ যে সেই সময়ত আছুৰ নেতৃবৃন্দই এখন নাগৰিক সমিতি গঠন কৰি দিছিল চৰকাৰৰ লগত কথা পাতিবলৈ যাতে কথা পাতি নাগৰিক সমিতিয়ে এই বিষয়টোৰ এটা মীমাংসা কৰিব পাৰে কাৰণ চৰকাৰৰ লগতে ৰাইজেও আহ্বান জনাই আছিল যে আমৰণ অনশন কৰি আছুৰ নেতৃবৃন্দই আকোৰগোজ হৈ থাকিব নালাগে অকালতে নেতৃবৃন্দই মৃত্যুবৰণ কৰিব নালাগে সেই কমিটি ৰাজহুৱা কমিটি যিখন আছিল তাত আছিলে ডক্টৰ হীৰেণ গোহাঁই কনক চেণ্ডেকা কীৰ্তিনাথ হাজৰিকা ধীৰেণ বেজবৰুৱা ইত্যাদি স্বনামধন্য বিশিষ্ট সাংবাদিকসকল তেওঁলোকে গৈ প্ৰথমলানি আলোচনা কৰিলে প্ৰয়াত মুখ্যমন্ত্ৰীৰ লগত ইতিমধ্যে অতি চতুৰ আৰু ধুৰন্ধৰ ৰাজনীতিবিদ বুলি পৰিচিত হিমন্ত বিশ্ব শৰ্মাই আজিৰ পৰা কমেও 22 বছৰ আগৰ কথা হ'ব সেই সময়তে তেওঁৰ সেই একেই চতুৰালি আৰু কি বুলি ক'ম একেই ধুৰন্ধৰালিৰে তেওঁ এজন সতীৰ্থৰ লগত গুৱাহাটীৰ পাণবজাৰত থকা যিটো পাঠ্যপুথি প্ৰণয়ন নিগমৰ কাৰ্যালয় তাৰে সন্মুখত থকা হোটেল প্ৰিমিয়াম নামৰ এখন হোটেলত সেই সময়ৰ আৰক্ষী বিষয়া অসীম ৰায়ৰ লগত আলোচনা কৰি মুখ্যমন্ত্ৰীক গোপনে সাক্ষাৎ কৰে আৰু তেওঁ বাহ ল'বৰ কাৰণে সদায় যি চেষ্টা চলায় প্ৰতিটো ইছ্যুতে সেই ধৰণৰ চেষ্টা চলাই পেলাই তেওঁ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীক যে এই অনশন তেওঁ হতকাই উৰাই পেলাব বা ভংগ কৰাই দিব মুখ্যমন্ত্ৰীয়ে বেছি চিন্তা কৰিব নালাগে আৰু ইয়াৰ অন্তৰালত বা তাৰ পৰিণামস্বৰূপে তেওঁ কি হয়তো সেই সময়ৰ মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছিল সেই কথা তেওঁহে জানিব আৰু ইয়াৰ পিছত যেতিয়া ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়াই আকৌ এবাৰ মুখ্যমন্ত্ৰীৰ ওচৰত গৈছিল
শইকীয়া ডাঙৰীয়াই তেখেতক ককাইদেউ বুলি মাতিছিল আৰু কৈছিল যে ককাইদেউ আপোনালোকে ইমান কিয় চিন্তা কৰিছে, মইতো আছুৰ নেতৃবৃন্দক কৈয়ে দিছোঁ, তেওঁলোকৰ প্ৰতিনিধি মোৰ তাত আহিছিল, মইতো কৈয়ে দিছোঁ যে এইটো আপোনালোকৰ সকলোবোৰ দাবী মই মানি লৈছোঁ আৰু এইটো এতিয়া মই ঘোষণা কৰিব বাকী, মই আজি ঘোষণাই কৰিম বুলি ভাবিছোঁ। তেতিয়া হীৰেণ গোহাঁই ডাঙৰীয়াৰ বা ছাৰৰ খং উঠিলে, খং উঠি আছুৰ নেতৃবৃন্দক আহি ক'লে যে তোমালোকে যদি নিজাববীয়াকৈ যোগাযোগ কৰিছাই তেতিয়াহ'লে আমাক কিয় পঠিয়াইছা, আমাক মানে বেইজ্জত কৰাৰ কাৰণে তোমালোকে কিয় নাগৰিক কমিটি গঠন কৰিছা। তেতিয়াই জলঙাৰ মেকুৰী ওলাই পৰিল। আছুৱে যে আনুষ্ঠানিকভাৱে কাকো প্ৰেৰণ কৰা নাছিল আৰু হিমন্ত বিশ্বই যে নিজাববীয়াকৈ গৈ কিবা গোপন ৰাজনৈতিক অভিসন্ধি পূৰণ কৰাৰ কাৰণে সেই সময়ৰ মুখ্যমন্ত্ৰীৰ লগত এটা মহৰম দহৰম আৰম্ভ কৰিব বিচাৰিছিল, সেইটো ফাদিল হৈ গ'ল। আৰু পৰৱৰ্তী সময়ত ডিব্ৰুগড়ত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকে হিমন্ত বিশ্ব শৰ্মাক আছুৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰে আৰু এই হ'ল হিমন্তৰ আছুৰ পৰা নিৰ্বাপিত হোৱাৰ কাহিনী। ইয়াতে আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ চৰকাৰী কোৱাৰ্টাৰ আৰু এই কোৱাৰ্টাৰলৈ সঘন ৰূপত আহ যাহ গৈছিল সেই সময়ৰ অপসাৰিত আছু নেতা হিমন্ত বিশ্ব শৰ্মাৰ আৰু এই কোৱাৰ্টাৰলৈ সঘন অহা যোৱা কৰিয়ে এটা সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ সৈতে অতি ঘনিষ্ঠ হৈ পৰিছিল হিমন্ত বিশ্ব শৰ্মা আৰু তাৰ পিছতে আৰম্ভ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই তেওঁ ৰাজনৈতিক জীৱন। দিছপুৰত হিতেশ্বৰ শইকীয়াৰ এই বাসভৱনত প্ৰায় নিশাৰ অতিথি আছিল হিমন্ত বিশ্ব। নিশা 2 বজালৈকে হিতেশ্বৰ শইকীয়াই কাম কৰে। হিমন্ত বিশ্ব হিতেশ্বৰৰ কোঠাত বহি থাকে। হিতেশ্বৰ শইকীয়াই যেতিয়া শুবলৈ যায় তেতিয়া হিমন্তই ভৰি চুই হিতেশ্বৰ শইকীয়াৰ ঘৰৰ পৰা বিদায় মাগে। মই উপস্থিত আছোঁ মহানগৰী হাতীগড়স্থিত SBI হাউচিং কমপ্লেক্সত আৰু এই কমপ্লেক্সতে আছিল এটা ভাড়াঘৰ আৰু এই ভাড়াঘৰটোত বাহৰ পাতিৰে আৰম্ভ কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ৰাজনৈতিক জীৱন। এই গলিটোৰে এটা সৰু ভাড়াঘৰত হিমন্তই বাস কৰিছিল। লগত আছিল অসংখ্য কলেজীয়া বন্ধু। সৰু ঘৰটোৰ মাটিত হিতেশ্বৰ শইকীয়াৰ ঘৰৰ পৰা আহি নিশা 2 বজাত শুইছিল হিমন্ত। হিমন্তৰ নাছিল কোনো বিচনা। তেতিয়া গুৱাহাটী নেহেৰু ষ্টেডিয়ামৰ একোণত আছিল ইয়াতে এটা কাৰ্যালয় আৰু সেই কাৰ্যালয়টো আছিল ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যালয় আৰু সেইটো কাৰ্যালয়ৰ সচিবৰূপে হিমন্ত বিশ্ব শৰ্মাক নিযুক্তি দিছিল তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই। এটা সৰু পদ, ছাত্ৰ যুৱ কল্যাণ পৰিষদৰ সদস্য সচিব। হিতেশ্বৰ শইকীয়াই সৰ্বাধিক 2 কোটি টকাৰ পুঁজি দিছিল এই পৰিষদলৈ। হিমন্ত বিশ্বই সেই 2 কোটি টকাৰে বিভিন্ন মহাবিদ্যালয়ত খেলৰ সামগ্ৰী যোগান ধৰিছিল। যোগান দিছিল কম্পিউটাৰো। লগে লগে হিমন্ত জনপ্ৰিয় হৈ পৰিছিল যুৱ সমাজৰ মাজত। হিমন্তই সদস্য সচিব পদ লৈ এনে কিছুমান কাম কৰিবলৈ ল'লে যি কাম প্ৰতিপত্তিশীল মন্ত্ৰীও কৰিব নোৱাৰিছিল। বহুতে ক'বলৈ বাধ্য হ'ল এইটো বৰ গুৰুত্বপূৰ্ণ পদ। হিমন্ত বিশ্বই ভালকৈ জানিছিল ৰাজনীতিত দীৰ্ঘ সময় থাকিবলৈ হ'লে তেওঁ বিধায়ক হোৱাটো প্ৰয়োজন। হিমন্তৰ গৃহ সমষ্টি হৈছে পূব গুৱাহাটী, কিন্তু হিমন্তই পূব গুৱাহাটীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা নাছিল। হিমন্তই ঘনিষ্ঠসকলক প্ৰায়ে কৈছিল পূব গুৱাহাটীৰ মানুহে মোক ভালকৈ চিনি পায়, ইয়াত ৰাজনীতি কৰি মই টিকিব নোৱাৰিম। সেয়েহে হিমন্তই সকলো পাৰ্টীয়ে ভয় কৰা ভৃগু কুমাৰ ফুকনৰ জালুকবাৰী সমষ্টি বাছি লৈছিল। সম্পূৰ্ণ এই অচিনাকি সমষ্টিটোত প্ৰথম পৰ্যায়ত 1996 চনত ভৃগু কুমাৰ ফুকনৰ ওচৰত পৰাস্ত হৈছিল হিমন্ত বিশ্ব শৰ্মা। এইখিনি সময়তে হিতেশ্বৰ শইকীয়াৰ মৃত্যু হয়। লগে লগে যেন হিমন্ত বিশ্ব শৰ্মা দিশহাৰা হৈ পৰে, কিন্তু 2001 চনত হিমন্ত বিশ্বই জালুকবাৰী সমষ্টিৰ পৰা বিজয়ী হৈ আহিবলৈ সক্ষম হয়। 2001 চনত মুখ্যমন্ত্ৰী তৰুণ গগৈ নেতৃত্বত যিখন চৰকাৰ গঠন হৈছিল আৰু সেই চৰকাৰখনৰ প্ৰথমখন বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হৈছিল এই কাৰ্যালয়টোত। এই কাৰ্যালয়টোত সেইদিনা উপস্থিত আছিল আন বিধায়কৰ দৰে জালুকবাৰীৰ কংগ্ৰেছ বিধায়ক হিমন্ত বিশ্ব শৰ্মাও। কিন্তু হিমন্ত বিশ্ব শৰ্মাই এই বৈঠকখনত তিলমানো গুৰুত্ব পোৱা নাছিল, কাৰণ 2001 চনত কংগ্ৰেছক শাসনলৈ অনাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই লোৱা নাছিল তিলমানো গুৰুত্বপূৰ্ণ ভূমিকা। কাৰণ 2001 চনৰ সেই নিৰ্বাচনত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰধান পৰামৰ্শদাতাৰূপে আছিল মাৰ্ঘেৰিটা বিধায়ক প্ৰদ্যুৎ বৰদলৈ। 2001 চনৰ নিৰ্বাচনত হিমন্তই কোনো এজন প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা নাছিল। সেই সময়ত হিমন্ত তৰুণ গগৈ ঘনিষ্ঠ নাছিল। সকলোৱে ভাবিছিল প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ ঘনিষ্ঠ হিমন্ত তৰুণ গগৈ কাষ চাপিব নোৱাৰিব। কিন্তু সকলোকে আচৰিত কৰি মাত্ৰ এবছৰৰ ভিতৰতেই তৰুণ গগৈ ঘনিষ্ঠ হৈ পৰিছিল হিমন্ত বিশ্ব। ইমানেই ঘনিষ্ঠ হৈ পৰিল যে কেইদিনমানৰ পিছতেই গগৈয়ে তেওঁক পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব দিলে। অতি কম দিনৰ ভিতৰতে হিমন্তই এই বিভাগৰ অস্তিত্ব দেখুৱাই দিলে।
পৰিকল্পনা আয়োগৰ দায়িত্ব লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছিল এক নতুন নিয়ম। সেই নিয়ম অনুসৰি প্ৰতিটো বিভাগৰ ধন আবণ্টন হ'বলৈ হ'লে পৰিকল্পনা আয়োগৰ অনুমোদন লাগিব, যাৰ ফলস্বৰূপে হিমন্ত বিশ্ব শৰ্মাৰ পিছে পিছে ঘূৰিবলগীয়া হৈছিল সেই সময়ত প্ৰতিটো বিভাগৰ মন্ত্ৰীসকল। 2006 চনৰ বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্বৰ আছিল ব্যাপক তৎপৰতা। ৰকিবুল হুছেইনৰ সৈতে মিলি কংগ্ৰেছৰ হৈ ৰাজ্যজুৰি ব্যাপক হাৰত প্ৰচাৰ চলাইছিল হিমন্তই। নিৰ্বাচনী ফলাফলৰ অন্তত কংগ্ৰেছ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল। হিমন্তই সেইবাৰ আশা কৰিছিল যে কংগ্ৰেছে তেওঁক গুৰুত্বপূৰ্ণ দায়িত্ব দিব। প্ৰাগজ্যোতিকাত অনুষ্ঠিত শপত গ্ৰহণৰ আগে আগে হিমন্তই প্ৰথমবাৰৰ বাবে গগৈৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছিল। সেইদিনা মন্ত্ৰীৰ শপত ল'বলৈ অহা ব্যক্তিসকলৰ মাজত আছিল ৰিপুণ বৰাও। সেইদিনা প্ৰাগজ্যোতিকাত চিঞৰি চিঞৰি হিমন্তই কৈছিল, শপত ল'বলৈ অপবন এটাও আহিছে দেখোন। আচলতে হিমন্তৰ এনেধৰণৰ অভিযোগ আছিল যে শোণিতপুৰৰ কেইবাটাও সমষ্টিৰ কংগ্ৰেছ পাৰ্টীক হৰুৱাত মুখ্য ভূমিকা লৈছিল ৰিপুণ বৰাই। সেইবাৰ হিমন্তই বিত্ত বিভাগ আশা কৰিছিল যদিও তৰুণ গগৈ হিমন্তক দিছিল স্বাস্থ্য বিভাগ। ইয়াতেই ক্ষুণ্ণ হৈছিল হিমন্ত। কিন্তু বন্ধুবৰ্গৰ পৰামৰ্শৰ মৰ্মে তেওঁ মনে মনে থাকিবলৈ বাধ্য হৈছিল। 2001 চনত তৰুণ গগৈৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ সময়ত মন্ত্ৰীসভাত লোৱা হোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাক, কিন্তু পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মাক নগৰ আৰু পৰিকল্পনা উন্নয়ন দপ্তৰৰ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয় আৰু তাৰপিছত দীৰ্ঘকাল ধৰি হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীৰূপে দিছপুৰৰ ক্ষমতাৰ দখলত থাকে। কিন্তু সেই সময়ত তেওঁক ব্যস্ত দেখা গৈছিল ক্ষমতাৰ অভিকেন্দ্ৰ দিছপুৰতহে। ৰাজীৱ ভৱনত তেওঁক দেখা পোৱা হোৱা নাছিল পৰৱৰ্তী দীৰ্ঘকালীন সময়। 2011ত আচলতে কংগ্ৰেছে 70ৰ অধিক আসন পাব বুলি হিমন্তই আশা কৰা নাছিল। হিমন্তই ভাবিছিল পীযুষ পল্লৱ জয়ন্ত ৰেকিবুদ্দিন আদিক জিকাই আনি 50খনমান আসন পাব কংগ্ৰেছে। তেতিয়া এই বিধায়কসকলে BPFৰ সহযোগত চৰকাৰ গঠন কৰিব আৰু মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। কিন্তু কংগ্ৰেছে 78খন আসন পোৱাৰ লগে লগে হিমন্তৰ সপোন ধূলিসাৎ হৈ পৰে। হিমন্তৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন লগে লগে মৰহি যায়। হিমন্তই ভাবিছিল বিধায়কৰ সংখ্যা কম হ'লে BPFৰ সহযোগত তেওঁৰ সমৰ্থকসকলে হিমন্তক মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰাব। আশাভংগ হোৱাৰ পিছত হিমন্ত হৈ পৰে বিদ্ৰোহী। যি তৰুণ গগৈয়ে প্ৰদান কৰা স্বাধীনতাৰ বাবে নাম যশ তথা ধন সম্পত্তি কৰিবলৈ হিমন্ত সক্ষম হৈছিল, সেইজন হিমন্তই এতিয়া তৰুণ গগৈক নিলজ্জভাৱে সমালোচনা কৰিবলৈ সাহস পালে। ব্যুৰ ৰিপৰ্ট, আছাম টক্স।